नमस्कार डेली न्यूज आसाমৰ প্ৰতিগৰাকী দৰ্শকক মই মনিষাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ পেট্ৰল আৰু ডিজেলৰ অভাৱনীয় হাৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে লাহৰীঘাটত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত লাহৰীঘাট ব্লক কংগ্ৰেছৰ উদ্যোগত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখ্য যে চৰকাৰে অভাৱনীয় হাৰত বৃদ্ধি কৰা পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ লাহৰীঘাটৰ চক্ৰ বিষয়া অৰূপ বীৰকামিয়াৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ নজৰুল ইছলামৰ লগতে মৰিগাঁও জিলা সংখ্যালঘু উন্নয়ন কক্ষৰ অধ্যক্ষ ডক্টৰ আসিফ নাজাৰ লগতে লাহৰীঘাট ব্লক কংগ্ৰেছৰ একাংশ নেতা কৰ্মী লাহৰীঘাটৰ পৰা আৰিফুল ইছলামৰ ৰিপৰ্ট ডেইলি নিউজ আসাম দিল্লীত আমাৰ চৰকাৰ আছে তেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত ক্ৰুড অইল পাৰ বেৰেল $116 আছে পাৰ বেৰেল $116 আছে আৰু সেই সময়তো কিন্তু পেট্ৰল ডিজেলৰ মূল্য আপোনাৰ 70 টকাৰ তলত আছিল কিন্তু এতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত ক্ৰুড অইলৰ দাম হৈছে $40 পাৰ বেৰেল ক'ত $116 আৰু ক'ত $40 গতিকে যেতিয়া $116 আছিল তেতিয়া আমাৰ 70 টকাৰ তলত আছিল গতিকে এতিয়া যিহেতু 40 rupees পাৰ ডলাৰ হৈছে $40 পাৰ বেৰেল হৈছে গতিকে এই সময়ত অন্তত পেট্ৰল ডিজেলৰ দাম 30 টকাৰ ওপৰত হ'ব নালাগিছিল গতিকে এইটো দুখীয়া মানুহৰ চৰকাৰ নহয় ধনী মানুহৰ চৰকাৰ কাৰণ বিশেষকৈ দুখীয়া মানুহৰ এই পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে কাৰণ সকলো বস্তুৰে মূল্য বৃদ্ধি কৰিব যিটোৱে মানে সৰ্বসাধাৰণ ৰাইজৰ ক্ষতি হ'ব আৰু বিশেষকৈ কৃষকৰ ক্ষতি হ'ব কাৰণ কৃষকে ডিজেল দি বেছি চলায় পাৱাৰ পাম্প চলায় আজি আমাৰ মেক্সিমাম এই খেতি পাৱাৰ পাম্পৰ ওপৰত নিৰ্ভৰ কৰে ডিজেল লাগে